তেওঁলোকে টকাটো পাব, তেওঁলোকে চিন্তা কৰিব নালাগে, তেওঁলোকে পাব টকা তেওঁলোকে 8,000 টকা কেৱল বিহু, পূজা, উৎসৱ যিকোনো যদি অসমৰ যিখিনি কৰ্মসংস্থান আছে বা যিখিনি উৎসৱ পাৰ্বণ আছে সেই তাতে তেওঁ যিহেতু অৰুণোদয় আঁচনিৰ টকাটো বৃদ্ধি কৰিব আৰু তেওঁলোকে সকলোকে প্ৰদান কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। তো এইটো আছিল যিসকলে অৰুণোদয় যিটো অপেক্ষা কৰি আছিলে যে অৰুণোদয় আঁচনিটো টকা কেতিয়া সোমাব, মানে তেওঁলোকে অপেক্ষা কৰি আছিলে যে এই মাহত টকা পাব নে নাপাব। তেওঁলোকে অপেক্ষা কৰক আৰু কেইদিনমান, তেওঁলোকে যিহেতু বিহুৰ ওচৰত তেওঁলোকে সেই টকাটো পাই যাব। মুঠ 8,000 টকা পাব, বাকী 3 মাহৰ পইচা আৰু 3,000 টকা প্লাছ কৰিব তেওঁলোকে। মুঠতে 8,000 টকা তেওঁলোকে পাব এইবাৰ, যিহেতু সকলোৰে বাবে এইটো এটা গুড নিউজ হয়। যিহেতু সকলোৰে অপেক্ষা কৰি আছিলে যে অৰুণোদয় আঁচনি টকা কেতিয়া সোমাব, কিন্তু সকলোৱে কোনো ধৰণৰ আপডেট পোৱা নাছিলে বাবে এই ভিডিঅ'টো বনাই দিছোঁ। যিসকলে অপেক্ষা কৰি আছিলে যে অৰুণোদয় আমি নতুনকৈ এপ্লাই কৰিব পাৰিম নেকি, তেওঁলোকেও এপ্লাই কৰিব পাৰিব। মাথো তেওঁলোকে নিজৰ পঞ্চায়তসমূহত খবৰ কৰিব লাগিব। নিজৰ যিটো যদি টাউন কমিটি পৰে বা ৱাৰ্ড মেম্বাৰ পৰে, তেওঁলোকে সেই ৱাৰ্ড মেম্বাৰৰ লগত যোগাযোগ কৰিব লাগিব, তেতিয়াহে সকলোখিনি ইনফৰমেশ্যন পাব। যিহেতু এৰিয়া ভেদে বা স্থান ভেদে সকলোৰে যিহেতু অৰুণোদয় আঁচনিৰ ফৰ্মসমূহ জমা লৈ থকা হয় বেলেগ ডেটত, তেওঁলোকে বেলেগ ডেটত ছাবমিট কৰিব লাগিব। সেইবাবে যিহেতু এখন ঠাইৰ লগত আন এখন ঠাইৰ যিহেতু ফৰ্মৰ যিটো ফিল-আপৰ প্ৰক্ৰিয়া হয় বা ভৰ্তি প্ৰক্ৰিয়া হয়, সেই ভৰ্তি প্ৰক্ৰিয়াটো সম্পূৰ্ণ অমিল হয়। তেওঁলোকৰ যিহেতু অমিল থাকে সকলোৰে, যিহেতু বেলেগ ডেটতো এই ফৰ্মসমূহৰ কাৰ্যসমূহ কৰা হয়, সেইবাবে সকলোৱে নিজৰ যিটো চেণ্টাৰ আছে তাত আপোনালোকে খবৰ কৰিব পাৰে। আৰু এটা কথা, যিহেতু অৰুণোদয় আঁচনিৰ যিটো ফৰ্ম আছে সেই ফৰ্মখন তেওঁলোকে অনলাইন যোগেৰে ডাউনলোড কৰিলে নহ'ব, তেওঁলোকে গৈ পিনি নিজৰ যিটো পঞ্চায়ত আছে বা যিসকলৰ টাউন কমিটি পৰে তাত গৈ পিনি তেওঁলোকে ল'ব লাগিব। যিহেতু তাত ফৰ্ম নম্বৰ থাকে, যিহেতু অনলাইন ডাউনলোড কৰিলে তাত কোনো ধৰণৰ ফৰ্মৰ নাম্বাৰটো দিয়া হোৱা নাথাকে, সেইবাবে তেওঁলোকে নিজৰ যিটো কাৰ্যালয় আছে, ওচৰৰ যি কাৰ্যালয় আছে অৰুণোদয় কেন্দ্ৰ হওক বা নাইবা তেওঁলোকৰ অফিচ আছে ওচৰে পাঁজৰে পঞ্চায়ত আছে, বা তেওঁলোকে তাত গৈ পিনি যোগাযোগ কৰিব পাৰে। তাত গৈ পিনি তেওঁলোকে এই সকলোখিনি কামৰ যিখিনি ডকুমেণ্ট পাতি হয়, ডকুমেণ্ট পাতিৰ ওপৰতো আগতো ভিডিঅ' দি দিয়া হৈছে, আপোনালোকে যদি চোৱা নাই তেন্তে চাব পাৰে। ইতিমধ্যে ধেমাজিত যিহেতু আৰু 2000 গৰাকী যিটো মহিলা আছে, সেই মহিলাসকলকো অন্তৰ্ভুক্ত কৰা হৈছে অৰুণোদয় আঁচনিৰ বাবে। ইতিমধ্যে ধেমাজিৰ যিহেতু কামবোৰ প্ৰক্ৰিয়াসমূহ আৰম্ভ হৈ গৈছে, ঠিক তেনেদৰে আপোনালোকৰ যিটো এৰিয়া আছে, যিটো এড্ৰেছ পৰে, আপোনালোকৰ যিটো পঞ্চায়তৰ এলেকা পৰে, সেই তাতে আপোনালোকে যিহেতু ঠাইভেদে বেলেগ হ'ব, আপোনালোকক মই পুনৰবাৰ জনাই দিছোঁ। সেইবাবে আপোনালোকে চিন্তা নকৰিব যে এখন ঠাইত পাইছে আমি কিয় পোৱা নাই। সেইটো আপোনালোকক যিহেতু পঞ্চায়ত বা ৱাৰ্ড মেম্বাৰৰ লগত যোগাযোগ কৰিলে আপোনালোকে সকলোখিনি তথ্য পাই যাব। এতিয়া আহিলে যিসকলে নতুনকৈ এপ্লাই কৰিব, তেওঁলোকেও যিহেতু 8,000 টকা পাব নেকি, তেওঁলোকে 8,000 টকা নাপায়। তেওঁলোকে যিহেতু নতুনকৈ এপ্লাই কৰিব, তেওঁলোকৰ প্ৰচেছসমূহ নতুনকৈ আৰম্ভ হ'ব। যিহেতু তেওঁলোকে ফৰ্মখন নতুনকৈ ফিল-আপ কৰি পিনি জমা দিব, সেইবাবে তেওঁলোকৰ প্ৰচেছসমূহত অলপ লেহেমীয়া হ'ব পাৰে। লেহেমীয়া হ'লেও তেওঁলোকে বেছি দিন অপেক্ষা কৰিব নালাগে। এমাহ 2 মাহৰ পাছতে তেওঁলোকে যিহেতু আগন্তুক আৰু পূজা বিহু আহি আছে, তাত তেওঁলোকে সেই আপডেটসমূহ পাই যাব। তেওঁলোকে চিন্তা কৰিব নালাগে। তাত তেওঁলোকে যিহেতু এই অৰুণোদয় আঁচনিৰ যিটো টকা আছে, সেই টকাটো একেলগে তেওঁলোকে পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। যিহেতু পূজা আৰু বিহুত টকাটো বৃদ্ধি কৰাৰ যিহেতু তেওঁ কৈছে, সেইবাবে পূজা আৰু বিহুত তেওঁ টকাটো এক্সট্ৰাকৈ পাই যাব, তেওঁলোকে টেনশ্যন ল'ব নালাগে। তো এইটোৱে আছিল এটা সৰুকৈ আপডেট সকলোৰে বাবে। যিসকলে নতুনকৈ এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকেও এপ্লাই কৰিব পাৰে, তেওঁলোকেও চিন্তা কৰিব নালাগে। যিহেতু ফৰ্মখন এবাৰ এপ্ৰুভ হৈ যোৱাৰ পিছতে ফাৰ্ষ্ট পে'মেণ্ট যেতিয়া সোমাব, তাৰ পাছতে যিহেতু বিহু আৰু পূজা আহিলে তেওঁলোকে যিহেতু টকাটো বৃদ্ধি হ'ব, আৰু বৃদ্ধি হ'লে তেওঁলোকে সেই টকাটো সকলোৱে সমানভাৱে পাই যাব, তেওঁলোকে চিন্তা কৰিব নালাগে। আৰু যিসকলে পুৰণি হয়, তেওঁলোকে এই মাহৰ পইচা পোৱা নাই, তেওঁলোকে অপেক্ষা কৰি আছে যে এই মাহৰ পইচা পাব নেকি, তেওঁলোকে ফেব্ৰুৱাৰী মাহলৈকে 10 তাৰিখলৈকে অপেক্ষা কৰিব লাগিব। 10 তাৰিখৰ পাছতে তেওঁলোকে সম্পূৰ্ণ আপডেটটো পাই যাব। তেওঁলোকে অপেক্ষা কৰিবই লাগিব, যিহেতু ইমান দিনে অপেক্ষা কৰাৰ পাছতো এতিয়া আৰু মাত্ৰ কেইদিনমান অপেক্ষা কৰিবই লাগিব। তেওঁলোকে নিশ্চিন্ত মনে থাকক। তেওঁলোকে যিহেতু এইবাৰ তেওঁলোকে একেলগে 3 মাহৰ পইচা আৰু তেওঁলোকে 3,000 টকা এটা বনাছ তেওঁলোকে যিহেতু বিহুৰ উপলক্ষে পাব, তেওঁলোকে চিন্তা কৰিব নালাগে। সকলোৰে বাবে এইটো গুড নিউজ হয়। যিসকলে চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, আগলৈ যাতে এনেদৰে ইনফৰমেশ্যনবোৰ পাই থাকে, সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যিসকলে অৰুণোদয় আঁচনিৰ যিকোনো ৰিলেটেড প্ৰশ্ন সুধিব পাৰে, তেওঁলোকে কমেণ্ট যোগেৰে সুধিব পাৰে। আজিলৈ ইমানে, ধন্যবাদ। জয় অসম।